নমস্কাৰ, আপোনালোক মোৰ ইউটিউব চেনেললৈ আজি আহকচোন। আম টেঙা আৰু মাছ খাম। এয়া দেখিছে মই আম গুচাই ল'লোঁ, এতিয়া বইল কৰি দিলোঁ। মাছ ফ্ৰাই কৰিছোঁ আৰু এয়া মই আম বইল কৰি হৈ গ'ল। দেখিছে মই চামুচে এতিয়া ভাঙি ল'ম। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও ভাঙিব পাৰে, মই কিন্তু চামুচে ভাঙিছোঁ। ইয়াত দেখিলে মই ভালকৈ ভাঙি ঠাণ্ডা কৰি ল'লোঁ। ইয়াত এতিয়া মই দিম আপোনাৰ পাঁচফোৰণ, শুকান জলকীয়া, নৰসিংহ, সৰিয়হ, পিঁয়াজ, জলকীয়া, নহৰু। তেল গৰম হ'ল, তেলত মই ইয়াত দি দিলোঁ পাঁচফোৰণ আৰু আপোনাৰ সৰিয়হ, শুকান জলকীয়া, পিঁয়াজো মই দি দিছোঁ। ইয়াত ভালকৈ ভাজি ল'ম। ভাজিলে হালধি আৰু নিমখ দি দিছোঁ লগতে। এতিয়া আম টেঙাখিনি মই দি দিম আৰু ভালকৈ অকণমান মজাই লৈ উতল আহিব দিম। আপোনালোকেও বনাই খাবচোন কেতিয়াবা, গৰমত ভাল লাগে খাই। এয়া দেখিছে উতল আহি আছে। ইয়াত এতিয়া মই মাছ দি দিম। ইয়াত দেখিলে মই মাছ দি দিলোঁ। এতিয়া মাছ দি অকণমান লৰাই মই আকৌ অকণমান উতল আহিবলৈ দিম। যিহেতু আম বইল কৰি থোৱা আছে, বেছি টাইম নালাগে হওঁতে, মাছো ফ্ৰাই কৰি থোৱা আছে। আৰু আপোনালোকেও বনাই খাব, কেনেকুৱা লাগে জনাবচোন।